আমি আমাৰ জীৱনটোত মিৰেকল হোৱাটো বিচাৰোঁ, ভৱিষ্যতটো সুন্দৰময় হোৱাটো বিচাৰোঁ, আশাময় হোৱাটো বিচাৰোঁ, যি বিচাৰোঁ তেনে হোৱাটো বিচাৰোঁ, তেনেকৈ প্ৰাপ্তি আমি কামনা কৰোঁ। কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব, তাৰ কাৰণে আমি কেনেকৈ অভ্যাস কৰিব লাগিব, বা ৰেইকি মেডিটেশ্যনৰ জৰিয়তে আমি আমাৰ জীৱনটোক পৰিৱৰ্তন কৰিব পাৰোঁ নেকি, আমি তাক জনাটো দৰকাৰ। গতিকে আহক বন্ধুসকল, আমি আজি তাকে আলোচনা কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, কথাখিনি বুজিবলৈ প্ৰয়াস কৰিব, আৰু এই বিষয়টোৰ যি নিগেটিভ ধাৰণা তাক মই নাইকিয়া কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। ৰেইকিত কিছু লোকে প্ৰশ্ন কৰে যে ৰেইকিৰ পৰা মোৰ শাৰীৰিক সমস্যা নাইকিয়া হ'ব নেকি, মোৰ ইচ্ছা আকাংক্ষা পূৰণ হ'ব নেকি। আপোনাৰ শাৰীৰিক সমস্যা, মানসিক সমস্যা, বৌদ্ধিক আৰু আধ্যাত্মিক যিবিলাক বিষয় বা সমস্যাবিলাক, ইয়াৰ কাৰণে ৰেইকি অতি উত্তম। ৰেইকি ব্যৱহাৰ কৰা যায়। আৰু আপুনি আমাৰ ভাৰতীয় পৰম্পৰাত তাক শিৱশক্তি, প্ৰাণশক্তি, দেৱশক্তি, ঐশ্বৰীয় শক্তি, এক শক্তিক অতীজৰ পৰাই, এই বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক অতীজৰ পৰাই স্বীকৃতি দি আহিছে আৰু অভ্যাস কৰিছে। অভ্যাস কৰাৰ বহু প্ৰক্ৰিয়া আছে। শিৱপুৰাণত 112টাৰো অধিক প্ৰক্ৰিয়াৰ বিষয়ে চৰ্চা কৰিছে। গৌতম বুদ্ধৰ অনুযায়ীসকলে বা বৌদ্ধ পৰম্পৰাত অতি সুন্দৰকৈ কিছু প্ৰক্ৰিয়াৰ ওপৰত চৰ্চা কৰিছে, অভ্যাস ৰাখিছে। ঠিক সেইধৰণে ৰেইকিও এক প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ জৰিয়তে আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিটা বিষয়ত আপুনি এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কিন্তু আমি বিষয়টোৰ ওপৰত এটা আনুষ্ঠানিক ধাৰণা বা বিষয়টোৰ ওপৰত আমি গভীৰতা বা বিষয়টোৰ যি চাইণ্টিফিক যিটো শুদ্ধতা, তাক আমি আৱিষ্কাৰ কৰিবলৈ প্ৰয়াস কৰিব লাগে, তাক আমি আণ্ডাৰষ্টেণ্ড কৰিবলৈ প্ৰয়াস কৰিব লাগে। লজিকেলি হওক বা চাইণ্টিফিকেলি হওক, বা যিবিলাক যুক্তি, এইবিলাকো আমি পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি অভ্যাস কৰিব লাগে। অতি অন্ধবিশ্বাসী হৈ বা কিবা এটা লোভ লালসাত, কিবা এটা প্ৰাপ্তিৰ কাৰণে, কিবা এটা কামনাৰ কাৰণে, বা কিবা এটা হেৰুৱাক মই প্ৰাপ্তিৰ কাৰণে খুব নিজক প্ৰেছাৰ ক্ৰিয়েট কৰি পেলাই বা অসম্ভৱক এটা সম্ভৱ কৰি তুলিবৰ কাৰণে ৰেইকি অভ্যাস কৰাটো উচিত নহয়। নিশ্চিতভাৱে ৰেইকিয়ে আপোনাৰ জীৱনটো অতি সুন্দৰ কৰে, আপোনাৰ জীৱনটোক মহান কৰি তোলে, আপোনাক শুদ্ধ দিশত গতি কৰাই লৈ যায় আৰু শুদ্ধতা আপোনাৰ প্ৰতিটো সময়ত নিৰূপণ কৰি ৰাখে। আপোনাৰ ভৱিষ্যতটোক সুন্দৰময় কৰি তোলে, আপোনাৰ বৰ্তমানটোক সুন্দৰময় কৰি তোলে, আৰু ভৱিষ্যত আৰু বৰ্তমান যদি সুন্দৰ হয়, আপোনাৰ অতীতটোতো সুন্দৰেই হ'ব। ভৱিষ্যতৰ প্ৰত্যেকটো সমস্যাক, প্ৰতিটো বিপদ আপুনি শুদ্ধকৈ যেতিয়া সমাধান কৰিব, আপোনাৰ অতীতটো ভাল হ'ব। এই যে শুদ্ধকৈ সমাধান কৰিবলৈ আপোনাৰ শাৰীৰিক সমস্যা হওক বা মানসিক সমস্যা হওক, এই সমস্যাকেইটা আপোনাৰ জীৱনত আহিব বা পৰিস্থিতি আপোনাৰ কাৰণে লৈ আনিব। কিন্তু আপুনি যেতিয়া তাৰ মুখামুখি হয়, আপুনি যদি তাৰ ওলোটা প্ৰতিক্ৰিয়া কৰে, ওলোটা আপুনি কাণ্ড কৰে, তো নিশ্চয় আপোনাৰ জীৱনত সি এটা ভয়ংকৰ বিপদৰ দিশত লৈ যাব। কিন্তু যিসকল লোকে ৰেইকিৰ অভ্যাস কৰে, যিসকল লোকে ৰেইকি বা আধ্যাত্মিক যি শক্তিৰ সাধনা কৰে, তেওঁলোকে জানে কেনেকৈ সেই সমস্যাৰ সৈতে মুখামুখি হ'ব। শাৰীৰিক সমস্যাই হওক, মানসিক সমস্যাই হওক, তাৰ সৈতে তেওঁ কেনেকৈ মোকাবিলা কৰিব। ৰেইকি আপোনাক সেইটো শিকায়। ৰেইকিয়ে আপোনাক এই অভ্যাসটো গঢ় দিয়ে, যাৰ ফলত আপোনাৰ যিকোনো ডাঙৰ সমস্যা আপুনি অতি সহজে সমাধান কৰিব পাৰে। আমাৰ জীৱনত যিবিলাক সমস্যা আহে, যিবিলাক বিপদ আপদ আহে, আহিবই এইবিলাক, কিন্তু তাৰ সৈতে মুখামুখি হৈ আগবাঢ়ি যোৱাৰ যি শক্তি, যি দৃঢ় শক্তি ৰেইকি আপোনাক প্ৰদান কৰে। আপুনি প্ৰতিটো সময়ত অনুভৱ কৰে, এক ঈশ্বৰীয় শক্তিৰ অনুভৱ আপুনি কৰিব। আপুনি বুজি উঠিব আপোনাৰ অস্তিত্বৰ মাজত, আপোনাৰ অ'ৰাৰ মাজত, আপোনাৰ ভিতৰত, আপোনাৰ বাহিৰত
আপুনি যেতিয়া বুজি উঠে সেই ঐশ্বৰীয় শক্তিক বা আপোনাৰ নিজৰ ব্যক্তিগত শক্তিক, আপোনাৰ শৰীৰটোৰ শক্তিক, আপোনাৰ মানসিক শক্তিক, আপুনি সকলো সমস্যা আপুনি বিচৰাৰ ধৰণে সমাধান কৰিব। যদি সেয়া বিপদও হ'ব পাৰে, সমস্যাও হ'ব পাৰে, সেই সমস্যাক আপুনি পজিটিভ দিশত লৈ যাব পাৰে। আপুনি তাক এটা শুদ্ধ দিশত লৈ যাব পাৰে। বেয়া ঘটনাই হওক, ভাল ঘটনাই হওক। কিছুমান ঘটনা আমাৰ জীৱনত ঘটিব, বেয়া হ'বই। কিছুমান আমি বেয়া বুলি কওঁ, বেয়া ঘটনা বুলি কওক, আপুনি বেয়া হ'বই আপোনাৰ লগত। কিন্তু আপুনি তাক কেনেকৈ আপুনি এটা গতি দিব, আপুনি শুদ্ধ দিশলৈ আপুনি ৰূপান্তৰ কৰিব, ৰেইকি আপোনাক সহায় কৰে। আপোনাৰ ইচ্ছা শক্তি ইমান প্ৰবল হৈ পৰে, আপোনাৰ ইচ্ছা শক্তিয়ে আপোনাৰ জীৱনটোক এনেকুৱা এটা দিশ প্ৰদান কৰিবলৈ প্ৰয়াস কৰে যে আপোনাৰ ভৱিষ্যতটো সুন্দৰময় হ'ব। আহি থকা প্ৰত্যেকটো মোমেণ্ট, প্ৰত্যেকটো ক্ষণ আপুনি উপভোগ কৰিব, আপুনি সুখী হ'ব। আপুনি জানে ঈশ্বৰৰ অস্তিত্বৰ কথা, আপোনাৰ প্ৰতিটো সময়ৰ প্ৰতিটো মোমেণ্টৰ আপুনি মূল্য জানে। আপুনি প্ৰত্যেকজন মানুহৰ ভেলু জানে। আপুনি আপোনাৰ নিজৰ অস্তিত্বৰ ভেলু জানে। আপুনি জীৱনটোৰ অৰ্থ আপুনি নিৰূপণ কৰিবলৈ চেষ্টা কৰিছে। তেতিয়াহ'লে যিকোনো সমস্যা, যিকোনো বিপদ, যিকোনো আপোনাৰ ইছ্যুজ আপুনি প্ৰপাৰলি সমাধান কৰিব পাৰে, শক্তিৰে সমাধান কৰিব পাৰে, আপুনি সুন্দৰ দিশত গতি কৰিব পাৰে। আৰু আপোনাৰ এই সক্ৰিয়তা, আপোনাৰ এই ষ্ট্ৰংনেছটোৱে অন্য 10জন লোকক প্ৰভাৱ পেলায়। মানুহবোৰে আশান্বিত হৈ পৰে আপোনাক লৈ পেলাই। কাৰণ শক্তিশালী মানুহক, শক্তিশালী স্থিতিত থকা ব্যক্তিক মানুহে ভাল পায়। আপোনাৰ ঘৰখনেও ভাল পায়, আপোনাৰ আপোন ব্যক্তিজনেও ভাল পায়, আপোনাৰ সতি সন্ততিয়ে ভাল পায়। গতিকে আপুনি শক্তিশালী হোৱা দৰকাৰ। আপুনি অস্থিৰ হ'ব নালাগিব। এই অস্থিৰতা দূৰ কৰা, মানসিক সমস্যাবিলাকৰ কথা ক'লোঁ, ইয়াক দূৰ কৰা। শাৰীৰিকভাৱে সক্ৰিয় থকা, সবল হৈ থকা, সুস্থ হৈ থকা আৰু বৌদ্ধিক আৰু আধ্যাত্মিক দিশত গতি কৰা। এই যি অভ্যাস, এই অভ্যাসৰ ফলত আপুনি সকলোৱে প্ৰিয় পাত্ৰ হয়। আপুনি সকলোৰে মৰম আপুনি প্ৰাপ্তি কৰে, আপোনাক সকলোৱে বিশ্বাসত লয়। যদি আপুনি ব্যৱসায়ী হয়, আপোনাক ব্যৱসায়ত গতি প্ৰদান কৰে। আপুনি যদি কিবা এটা বিষয়ত এডুকেশ্যন লৈ আছে, শিক্ষা দীক্ষা লৈ আছে, তেতিয়াও আপোনাক সহায় কৰিব। আপুনি ঘৰখন এটা শুদ্ধ দিশত আপুনি চম্ভালিব বিচাৰিছে, আগবঢ়াব বিচাৰিছে, তেতিয়াও আপোনাৰ হেল্প হ'ব। আপুনি যদি জ্ঞান আৰু বুদ্ধিৰ বিকাশ কৰিব বিচাৰিছে, তেতিয়াও আপোনাৰ হ'ব। আপুনি যদি সমাজৰখনৰ ভাল কৰিব, সমাজৰ কাৰণে জীয়াই আছে, সমাজৰ লগত আগবাঢ়িব বিচাৰে, তেতিয়াও ভাল হ'ব। আপোনাৰ সতি সন্ততিও ভাল হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুমধুৰ হ'ব। জ্ঞান আৰু আপোনাৰ বৃদ্ধি হ'ব। আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। আৰু আমাৰ জীৱনত আমি যিটো কাৰণে সকলোৱে কান্দি থাকোঁ, আমি হাৰবাৰী কৰি থাকোঁ, দুখত থাকোঁ, টেনশ্যনত থাকোঁ, ৱেল্থ, ধন প্ৰাপ্তি, মান সন্মান, মান সন্মানৰ লগত ধন প্ৰাপ্তি আমি কামনা কৰোঁ। সিও স্থায়ী হ'ব যদিহে আপুনি স্থায়ী হয়, যদিহে আপুনি স্থিৰ হয়, যদিহে আপুনি ৰেইকিৰ অভ্যাস কৰে। এনেকুৱা নহয় যে মাত্ৰ ৰেইকি অভ্যাস কৰিলে আপোনাৰ জীৱনটো পৰিৱৰ্তন হ'ব। আপুনি ল অফ এট্ৰেকশ্যনৰ অভ্যাস কৰিব পাৰে, আপুনি এঞ্জেল থেৰাপি কৰিব পাৰে, আপুনি ল অফ এট্ৰেকশ্যন কৰিব পাৰে, আপুনি মেডিটেশ্যন কৰিব পাৰে, ধ্যান কৰিব পাৰে। বহু প্ৰক্ৰিয়া আছে। এষ্ট্ৰলজিকেল ট্ৰিটমেণ্টবিলাক হয়, লক্ষ্মী যন্ত্ৰ ব্যৱহাৰ কৰে, চাইনা বা এইখিনি অঞ্চলত লাচু গ্ৰীড ব্যৱহাৰ কৰে। গতিকে যদিহে আমি আমাৰ জীৱনটোক শুদ্ধ কৰিব বিচাৰিছোঁ, জীৱনটোক আমি আশাময় কৰিব বিচাৰিছোঁ, জীৱনটোক সুন্দৰ, ছাকচেছফুল, তেতিয়াহ'লে ৰেইকিৰ অভ্যাস কণ্টিনিউৱাছ কৰা উচিত। আপোনাক মানুহে হয়তো এই বিষয়টোত অধ্যয়ন কৰিলে, আগবাঢ়িলে হয়তো তেওঁ বুজি নাপাব। আপোনাক নিগেটিভলি তেওঁলোকে কমেণ্ট কৰিব, নিগেটিভলি তেওঁলোকে ধাৰণা কৰিব। কিন্তু আপোনাৰ নিজৰ ওপৰত ধ্যান দিয়া দৰকাৰ, নিজৰ ওপৰত আপুনি অভ্যাস ৰখা দৰকাৰ। কাৰণ আপুনি যি প্ৰাপ্তি কৰিব সেয়া আপোনাৰ। গতিকে
এটা শুদ্ধ দিশত গতি কৰিবলৈ, শুদ্ধ দিশ প্ৰাপ্তি কৰিবৰ কাৰণে, সুন্দৰ জীৱন প্ৰাপ্তি কৰিবৰ কাৰণে আৰু এটা সুন্দৰ ছাবজেক্টত নিজকে অভ্যাসৰত কৰিবৰ কাৰণে আপুনি ৰেকি অভ্যাস কৰা দৰকাৰ। বহুত টান বিষয় নহয়। আগৰ দিনত যিসকল বৌদ্ধিষ্ট ভিক্ষুসকলে ইয়াক প্ৰচাৰ কৰিছিল বা তেওঁলোকে যি অভ্যাস কৰিছিল, তেওঁলোকে অতি সহজতে খুব কম সময়ত এদিন, দুদিন, 3 দিনত তেওঁলোকে অভ্যাস কৰি দিয়ে। কিন্তু আজিকালি কিছু লোকে ইয়াক লেভেল 1, লেভেল 2, লেভেল 3, মাষ্টাৰ্ছ, গ্ৰাণ্ড মাষ্টাৰ্ছ এইধৰণে তেওঁলোকে ছিগনিফাই কৰি লয়। কিন্তু আল্টিমেটলি মোটামুটি একেই কথা। অভ্যাসটো দীঘলীয়া হ'লে আপোনাৰ কাৰণেও ভাল, আৰু অভ্যাসটো কম হ'লে আপুনি যদি অভ্যাস কণ্টিনিউৱাছ কৰে তো তাতো ভাল। কিন্তু বিষয়টোৰ ওপৰত যি ইচ্ছা সেয়া আপুনি জাগৃত কৰিব কাৰণে আপোনাক 3 দিনৰ সময় দৰকাৰ। তাৰপিছত আপুনি 21 দিনৰ অভ্যাস কৰিব, দীঘলীয়া সময়ৰ কাৰণে অভ্যাস কৰিব। যিমানে ইয়াৰ গভীৰতালৈ যাব আপুনি অনুভৱ কৰি ঈশ্বৰীয় শক্তি আপোনাৰ ভিতৰতো অনুভৱ কৰিব, আপোনাৰ বাহিৰতো অনুভৱ কৰিব। গতিকে আপোনালোকে এই ধৰণৰ বিষয়বিলাকে আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে, আপোনাৰ আশাময় কৰি তুলিব পাৰে, নিৰাশাবিলাক নাইকিয়া কৰি দিব আৰু আপোনাক অধিক শক্তিশালী কৰি তুলিব, আপোনাৰ প্ৰাপ্তি নিশ্চিত কৰি তুলিব। আৰু মই যিহেতু বিশ্বাস ৰাখোঁ, গতিকে 100% ৰাখোঁ। কাৰণ যিটো বস্তুৰ ওপৰত আপুনি বিলিফ ৰাখে 100% ৰখা দৰকাৰ। 100% বিশ্বাসে আপোনাক নতুন দিশ দিয়ে, নতুন গতি দিয়ে আৰু মিৰেকল আপোনাৰ লগত ষ্টাৰ্ট হয়। গতিকে আপুনিও নিশ্চয় আৰম্ভণি কৰক আপোনাৰ জীৱনত। আপুনিও নিশ্চয় যদি এটা সুন্দৰ আপুনি জীৱন প্ৰাপ্তি কামনা কৰিছে তো অভ্যাস নিশ্চিত আপোনাক জৰুৰী, নিশ্চিত দৰকাৰ।